কি নীতি? ৰাজনীতি। এইটো আইন সেইটো আইন, আইনৰো যে কত সুতি। মুদ্ৰানীতি, কূটনীতি, কূটনীতি, অৰ্থনীতি, অমুক নীতি তমুক নীতি, তোৰ নীতি মোৰো নীতি, সকলোতে আজি খুলি খুলি গ্ৰাসিত কৰিছে ৰাজনীতি। একাকাৰ কিয় ধৰ্মনীতি, ৰাজনীতি। লৰিছে আজি গণতন্ত্ৰৰ ভেটি। যায় 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 ভাষা জাতি মাটি ভেটি, লুপ্ত প্ৰায় অসমীয়াৰ কলা সংস্কৃতি। জাতিৰ নায়ক বনাই বনাই পাহৰিলিনে আজি অসম চুক্তি। ৮৮৫জন শ্বহীদৰ ত্যাগৰ মূল্যখিনি। শ্বহীদ বেদী সাজি সাজি তেজৰ চেকুৰাবোৰ ৰাজপথত শুকুৱাই ভাগৰি পৰিলে। জাতিৰ নেতাই কাৰাগাৰত ককবকাই আজি কিয় অসমীয়াৰ গাত তেজ নাই। ইতিহাস দোহাই দেশ মাতৃয়ে চকু লুকুৱাই। কোনে শুনিব, কোনে শুনিব কাতৰ চিঙৰ তিনি পাত গায়। যন্ত্ৰণাত ছটফটাই বাঘ জানাৰ পখিলা। ৰক্ষকেই আজি ভক্ষক, খিলঞ্জীয়া ভূমিপুত্ৰৰ নাই, ৰক্ষক নাই। কেবকা বুলি সংস্কৃতি বিক্ৰী ৫জনকৈ শ্বহীদৰ বলি সাজি হৈ পৰিলে নেকি অসমীয়া আজি। ৫জনকৈ যে তৰুণৰ কেঁচা তেজ ৰাজপথত তেনেদৰেই শুকাই গ'ল। ভঙা চিঙা চেদেলি বেদেলি শ্বহীদৰ বেদী। উদম আজি মাতৃৰ কোলা, বাট চাই চাই সোণ কণ পোনা কণ নাই নাই, কাৰো সঁহাৰি নাই। ভক্ষকে আজি নিজ ঘৰতেই বিভেদৰ কালিমা হানি হানি দুৰ্বল কৰিছে মিছা কিস্তিৰ বীজা পিচি। চেপি খুন্দি খাই দেশ জাতি মাতি বেটি যায় যায় অসমীয়া কিয় ওলাই অহা নাই, কিয় আজি ওলাই অহা নাই। ইতিহাসে নকয় শুনা নাই, দেখাও নাই। শাওণ ভাদত অসমীয়াই শুই শুই খায়। অমুক নীতি তমুক নীতি, দুৰ্নীতি ৰাজনীতি, ৰজাৰ ভেটি। একাকাৰ কিয় ধৰ্মনীতি, ৰাজনীতি। লৰিছে আজি গণতন্ত্ৰৰ ভেটি। অমুক নীতি তমুক নীতি। সকলো জনতাৰ অধিকাৰ ধোঁৱা ধূলিত মিহলাই নিগনিৰ চতুৰালিৰে কুটি কুটি যায় লুটি পুতি খায়। অমুক নীতি তমুক নীতি, আইনৰ যে কত সতি। কি নীতি? ৰাজনীতি।